পইচাটো মিছইউজ কৰিছে আৰু মাল নাই এগেইনষ্ট একটাও কেছ নাই কোনোবা কেতিয়াবা হয়তো সৰু সুৰা কেছ দিব পাৰে এইবিলাক থাকিব পাৰে কিন্তু এনেকুৱা গভৰ্ণমেণ্টৰ এগেইনষ্টত কিবা বেয়া কাম কৰি পেলাই CBI বা NIA এনেকুৱা কেছ মোৰ ওচৰত নাই কোনোবা ব্যক্তিগত দিয়াটো বেলেগ কথা এইটো থাকিব পাৰে হয়তো বা দিল্লীৰ পৰা কোনোবা চেন্নাইৰ পৰা এনেকুৱা মানুহ আনি পেলাই মই BTC চলোৱা নাই এনেকুৱা প্লেনিং ৰাস্তাটো এনেকুৱা এইবিলাকত 13 লাখ 2 লাখ চেলাৰি দি পেলাই ৰাখিছে আপুনি চেক কৰকচোন একবাৰ এইবিলাক কেনেকৈ কোনোবা IS অফিচাৰৰ 13 লাখ টকা নাপায় চেলাৰি পাগল নিচিনা কিন্তু এই মানে কনসালটেন্সি নামত মানে অবাবতে প্ৰমোদ বৰুৱাই কিছু পইচা খৰচ কৰিছে আছে আপুনি চেক কৰ আপুনি সংবিধানেহে আপোনাক ফাৰ্ষ্ট ছেকেণ্ড চব কৰি থৈ দিছে সংবিধানেহে আপোনাক ফাৰ্ষ্ট ছেকেণ্ড চব কৰি থৈ দিছে उपेन्द्रनाथ ब्रह्मथ' हाग्रामा सार 2003 बे डिमान्डआ थिगैनो दं 2003नि उननिफ्राय सिक्सुदुल मोनखांनायनि उनाव नमेनक्लेचार आरो वेखौ जुदि सोलायोमोनब्ला जों दिनै रायजोखौ मोनबायमोन मानोना जोङो सिक्सुदुलखौ फोजोबनो हाया ट्राइबेलफोरनि रैखा कवच होमब्ला जोङो सिक्सुदुलबो नांगौ रायजोबो नांगौ होमब्ला मेघालयनि बादि सेम कनसेप्टआव थांनांगौ रायजोबो नांगौ काउन्सिलबो नांगौ दा नोंना स्टेटासा बड'लेण्ड रायजो BTC काउन्सिल BTR रिजन बिदि मोनथाम नाम फैगोन नामा নমস্কাৰ জনাইছোঁ প্ৰথমে পিপল সোমাব পৰা নাই ফিল্ডত এনে অৰুণোদয়ৰ নামত মানুহ মাতিব 100 জন 200 জন 500 জন এটোকে লৈ পেলাই মিটিং কৰে কিবা সেলফ হেল্প গ্ৰুপ পইচা দিব বুলি মাতিব 200 জন 300 জন এটি মিটিং কৰে আমাৰ নিচিনা গাঁৱে গাঁৱে যাই পেলাই মিটিং কৰিব পৰা নাই বিৰাট ঠগাইছে যে আগত 5 বছৰ পুৰা ঠগাইছে ৰাইজক ইউপিপিএল আমাৰ নিচিনা ফিল্ডত সোমাব পৰা নাই আপুনি কম মই যে 3000 বা 30000 বা 40000 কোটি কেলেংকাৰী কৰিছে যেতিয়া নাকি গভৰ্ণৰে শাসন কৰিবলৈ আহে ইয়াত 9 মাহ ইয়াতেতো গভৰ্ণৰ ডাঙৰীয়া চাইছে সব দেখিছে মই কি কাম কৰিছে কৰা নাই গভৰ্ণৰটো লাষ্টত হয় লিখিত দিয়া নাই মুখেদিতো কৈছে যে এনেকুৱা কাৰাপচনটো দেখা নাই ভালে কাম কৰিছে ক'ত এনেকুৱা কাৰাপচন ৰাজনীতিত ক'ব পাৰে উমুকক জেলত ভৰাম উমুকক এনেকুৱা কেছ চাপি দিম এইবিলাক ক'ব পাৰে কিন্তু মোক যদি CBI NIA বা কিবা কিবি লগাব কাৰণেতো প্ৰুফ লাগিব না ক'ত আছে প্ৰুফ দেখাই দিয়ক শেষ নাই আৰু সমাপ্ত হৈছে মোৰ এগেইনষ্ট একটাও কেছ নাই কোনোবা কেতিয়াবা হয়তো সৰু সুৰা কেছ দিব পাৰে এইবিলাক থাকিব পাৰে কিন্তু এনেকুৱা গভৰ্ণমেণ্টৰ এগেইনষ্টত কিবা বেয়া কাম কৰি পেলাই CBI বা NIA এনেকুৱা কেছ মোৰ ওচৰত নাই কোনোবা ব্যক্তিগত দিয়াটো বেলেগ কথা এইটো থাকিব পাৰে হয়তো যে বাধা পাইছে বা অবজেকশ্যন পাইছে এইটো মই দেখা নাই চৰকাৰ চলোৱা সময়ত আজিলৈকে জানো মানে মই দেখি আছোঁ প্ৰমোদ বৰে যেনিবা নহ'লে যদি অবজেকশ্যন দিলে হয় বহুত পাৰিলে হয় কৰা নাই আননেচেচাৰী আপুনি চাওক ফেষ্টিভেলৰ নামত কিবা সেমিনাৰ নাম এইটোতে 5 বছৰ সময় শেষ হৈ গ'ল না দলং বনাইছে না ৰাস্তা বনাইছে না স্কুল কলেজ না কিবা হস্পিটেল বনাইছে গোটেই সাপ্লাই আৰু এই সেমিনাৰ কিবা মেলা খেলা কিবা কিবি এইটোতে 5 বছৰ ইচ্ছা কৰিলেতো হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া অবজেকশ্যন দিলে হয় দিয়া নাই কিন্তু নিজৰ ইচ্ছা মতে মুঠতে সেমিনাৰ হিচাপ নাই আপোনাৰ ইণ্টাৰনেশ্যনেল সেমিনাৰ নেশ্যনেল সেমিনাৰ কিবা লোকেল কিবা কিবি খেলা এই হিচাপ নাই কামেই কৰা নাই এইটোতে পইচা ব্যৱহাৰ কৰি আছে আৰু আপুনি চাওকচোন আমি কৈ আছে আমি ৰিটেনলি দিছপুৰত কমপ্লেইন দিয়া নাই হয় ৰিটেনলি আমি কমপ্লেইন দিয়া নাই কিন্তু মুখেদি কৈছে যেনিবা মিডিয়াত কৈছে বা পাব্লিক মিটিঙত কৈছে মই কম এইটো মই কি কৈছে আমি গেষ্ট হাউচ বনাইছে 3 কোটি টকাৰ 3 কোটি টকা দি আমি গেষ্ট হাউচ বনাইছে ইয়াৰ ৰিপেয়াৰিঙৰ 12 কোটি এইবিলাক মই ৰিটেনলি দিয়া নাই মুখেদি কৈছে ৰিটেনলি মই দিছপুৰত কমপ্লেইন দিয়া নাই বা আপুনি বনোৱা গেষ্ট হাউচটো 3 কোটি খৰচ হৈছিল কিন্তু এটো ৰিপেয়াৰিঙৰ নামত এটা 12 কোটি খৰচ হৈছে আৰু লাগে নাকি কিবা মেলা আছে এইবিলাক কৈছেছ কৰিব নোৱাৰে গতিকে এনেকুৱা প্ৰমিলা বাইদেৱে 50 লাখত ঘৰ বনাই দিছিল বডোফা উপেন্দ্ৰনাথ ব্ৰহ্ম তাতে মানে তাৰমানে কোকৰাঝাৰত আহিলে কোনোবা মানুহে
বডোফা উপেন্দ্ৰনাথ ব্ৰহ্মৰ গাঁৱত যাম একবাৰ চাই আহিম এনেকুৱা খোৱা মানুহ থাকে একজন দুজন বাহিৰৰ পৰা আহিলে তো যেতিয়া যাব ইয়াত বহিবৰ কাৰণে ভাল ঘৰ নাই সেইকাৰণে প্ৰমীলা বাইদেৱে কোনোবা কণ্ট্ৰেক্টাৰক কৈ পেলাই ঘৰ বনাই দিছে 50 লাখ মানৰ গভৰ্ণমেণ্ট চেংচন নহয় প্ৰমীলা বাইদেৱে কোনোবা কণ্ট্ৰেক্টাৰক কৈ পেলাই 50 লাখৰ ঘৰ বনাই দিছে তো ইয়াত ফাৰ্নিচাৰৰ দৰকাৰ আছে না এতিয়া ফাৰ্নিচাৰ চেয়াৰ টেবল কিবা কিবি বিছনা টিছনা যেন হওক তো সেই সময়তো প্ৰমীলা বাইদেউ আৰু মিনিষ্টাৰ নাই পইচা নাই এই ঘৰৰ মানুহে ফাৰ্নিচাৰৰ কথা কৈছে যে এনেকুৱা এতিয়াতো মই গভৰ্ণমেণ্ট নাই পইচাও নাই ক'ৰ পৰা মই দিম এতিয়া তো প্ৰমীলা বাইদেউতো দিব নোৱাৰিলে এতিয়া প্ৰমোদ বড়োৰ ওচৰত আহিল ইহঁতে যিহেতু চিভি আহিছে 6 কোটি না কিমানবাৰ ছাপ্লাই দিছে ৰে ফাৰ্নিচাৰ পাগল এইবিলাক কাম কৰে জানে আচ্ছা কৈ শেষ কৰিব নোৱাৰে আপুনি মেলা আছে আচ্ছা মই বুজি পালোঁ আপুনি এনেকুৱা কৰে তথাপিও দিছপুৰে মানা কৰা নাই তাক অবজেকশ্যন দিয়া নাই কৰি থাকক কি কৰে কৰি থাকক সেইখিনি দিছপুৰে গম পাই নাপায় দিছপুৰটো হিচাপত গম পাব লাগে কিন্তু গম পালেও অবজেকশ্যন দিয়া নাই না প্ৰমোদ বড়োক ফ্ৰীলি কাম কৰিব দিয়া আছে না এতিয়া আপুনি কৈছে ফ্ৰীলি দিছে কিন্তু প্ৰমোদ বড়োৰ একেবাৰে যিজন ৰাইট হেণ্ড যিজন মানে ছেকেণ্ড লেফটেনেণ্ট ৰাজু নাৰ্জাৰী দেখোন ভাষণত কৈ ফুৰিছে যে ভাষণত খোলে নহ'ব যে স্বাধীনভাৱে কাম কৰিব নোৱাৰাৰ কাৰণেই মানে অনবৰতে হস্তক্ষেপ দিছপুৰৰ হস্তক্ষেপ যিটো কাৰণে স্বাধীনভাৱে কাম কৰিব নোৱাৰে আৰু সেইকাৰণে এইবাৰ এককভাৱে UPPLক জনসাধাৰণে আদৰি ল'ব লাগে আৰু এককভাৱে চৰকাৰ গঠন কৰিবলৈ সুযোগ দিব লাগে ৰাজু নাৰ্জাৰীটো ভাষণত কৈ ফুৰিছে এইটো কথা ৰাজু আপুনি কয় কোটি ছাপ্লাই কৰিছে কয় যাবা এই দিছপুৰৰ পৰা আপোনাক বাধা দিছে নেকি ৰাজুক হা আপুনি কিমান কোটি টকাৰ বেলেগৰ নামত ছাপ্লাই দি পেলাই পইচা লৈছে এইবিলাক দিছপুৰে মানা কৰিছে নেকি খব ওলাইছে কোনটো ছাপ্লাইত দিছপুৰে মানা কৰিছে আপুনি যিটো সেমিনাৰৰ কথা ক'লে খেলৰ কথা ক'লে এই বিৰাট ময়ো গম পাওঁ যিখন ফুটবল খেল হয় এইখনতো একদম গোটেই অসম নাই এইটো হওক এইবিলাক হওক সাৰা বছৰ এনেকুৱা কৰি থাকে কেনেকৈ হ'ব সেমিনাৰ কিবা দিল্লী ক'ৰবাত এইবিলাক সাৰা বছৰ কৰি থাকিলে কেনেকৈ হ'ব আপোনাৰ ডেভেলপমেণ্ট কামতো কৰিব লাগিব নহয় শিক্ষাৰ ক্ষেত্ৰতো তেওঁলোকে কিছু কাম কৰিছে শিক্ষাৰ ক্ষেত্ৰতো নতুনকৈ তেওঁলোকে এইটো 500 টকাটো 25,000 না কিমান বাৰ কিতাপ লিখাটো 500 টকাৰ দামটো কিমান লৈছিল 5,000 না কিমান বাৰ টিকেট নহয় আৰু তেওঁলোকেতো কিছু শিক্ষানুষ্ঠানত তেওঁলোকৰ নিজা ফালৰ পৰা তেওঁলোকেতো কিছু ঘৰ বনাই দিছে বিল্ডিং বনাই দিছে বহুত বনাইলে কি হ'ব বনাব পাৰে আপোনাৰ 17 বছৰীয়া প্ৰমোদ বড়োৱে এই 5 বছৰত পইচাটো এনেকুৱা মিছইউজ কৰিছে মানে আহি আছে গভৰ্ণমেণ্ট 2 মাহ পিছত 3 মাহ পিছত হ'লেও আহি আছে তেতিয়া মই দেখিব সি কিমান কোটি অকল ছাপ্লাই কাম নকৰাকৈ আৰে আপুনি চাওকচোন মই ক'ম এইটো কি কয় OSD না কি কয় মুঠতে কনচালটেণ্ট নিচিনা মানুহ আছে তাৰ লগত 12 জন না 20 জন এনেকুৱা সংখ্যাটো মই একজাক্ট 20-25 জন মান থাকিব লাগে তাৰমানে প্লেনিং কৰে আৰু কি ইহঁতে যেনিবা ৰাইজৰ মাজত কেনেকৈ যাব লাগে ৰাইজৰ মাজত কি কৰিব লাগে কেনেকৈ আগবাঢ়ি যাব লাগে এইবিলাকৰ প্লেনিং কৰে ইহঁতক মাহত 1.5 লাখ 2 লাখ এনেকুৱা চেলাৰী দিয়ে এইটো কেনেকুৱা হিচাপ কৰিব সি অডিটত এনেকুৱা হয় নেকি আমিতো নিজাবগীয়া কোনোবা দিল্লীৰ পৰা কোনোবা চেন্নাইৰ পৰা এনেকুৱা মানুহ আনি পেলাই মই BTC চলোৱা নাই এনেকুৱা প্লেনিং ৰাস্তাটো এনেকুৱা এইবিলাকত 1.5 লাখ 2 লাখ চেলাৰী দি পেলাই ৰাখিছে আপুনি চেক কৰকচোন একবাৰ এইবিলাক কেনেকৈ কোনোবা IAS অফিচাৰৰ 1.5 লাখ টকা নাপায় চেলাৰী পাগল নিচিনা কিন্তু এই মানে কনসালটেন্সি নামত মানে অবাবতে প্ৰমোদ বড়োৱে কিছু পইচা খৰচ কৰিছে আছে আপুনি চেক কৰ আপুনি যে মাত্ৰ ক'লে যে এই 2-3 মাহৰ পিছত যেতিয়া আকৌ চৰকাৰ আহিব তাৰমানে কি আপুনি চৰকাৰ আহিলে এইবিলাক তন্ন আপোনাক দেখাই দিম মই ইহঁতে কিমান পইচাটো মিছইউজ কৰিছে আৰু মাল নাই মালটো ছাপ্লাই দিছে মাল নাই ক'ত এইবিলাক দিছপুৰে একো ধৰা নাই এই কাৰণত কৈছোঁ মই যে প্ৰমোদ বড়ো বা ৰাজু নাৰ্জাৰীয়ে যে এনেকুৱা আমাক শান্তিকে কাম কৰিব দিয়া নাই বুলি কোৱা ক্ষেত্ৰত মই উপায় নাই এইবিলাক ক'ব লগা হৈছে শান্তিকে কাম কৰিবলৈ দিছে একো অবজেকশ্যন দিয়া নাই ধৰিব ক'লেতো দিছপুৰে আৰামত ধৰিলে হয় এইবিলাকতো গম পাই আছে ইহঁতে মানে মিত্ৰতাত আছে কাৰণে ধৰা নাই ক'ত ধৰিব বাৰু
ঠিক আছে বাহিৰে আপুনি একো চিনি নাপায় যিটো কাৰণে আপুনি ক্ষমতাৰ পৰা বিচ্যুত হোৱাৰ কাৰণে আপুনি যোৱা 5 বছৰত বোলে এদিনো বিটিআৰত ভৰি নিদিলে আপুনি কি ক'ব মই যোৱা নাই কিয় যাব চৰকাৰে ইলিগেল সেইটোৰ প্ৰতিবাদত চৰকাৰ ইলিগেল কেনেকৈ এই লিলি হোটেলত চৰকাৰ বনোৱা যায় আচ্ছা হা লিলি হোটেলত চৰকাৰ বনোৱা যায় আৰু ইয়াৰ পিছত আমি যেন হওক এইটো যেতিয়া ন' কনফিডেন্ট মোচন আনিছিল ন' কনফিডেন্স এই মানে আপুনি ক'ব বিচাৰিছে একক বৃহৎ দল যিহেতু আপুনি আছিল আপুনি 17খন পাইছিল গতিকে ৰাজ্যপালে আপোনাক চৰকাৰ গঠন কৰিবলৈ সুযোগ দিব লাগিছিল কিন্তু আপোনাক নিদিয়ে সেকেন্ড পজিশনত থকা দলটোক প্ৰথম আগুৱাই দিলে প্ৰথম এছেম্বলি হোৱা আগে আগে একটা নিয়ম আছে মেজৰিটি দেখাব লাগে এই এছেম্বলিত হয় এইটো হ'ল বেলট পেপাৰ ভোটিং দি হয় এইটো বেলটৰ যোগেদি ক'ব লাগিছিল এইটো চিষ্টেমে হয় পুৰা অল ইণ্ডিয়া পুৰা ৱৰ্ল্ডতে হয় এইটো নকৰি পেলাই মুখেদি কৈ পেলাই হাত দাঙিব দিছে এইটো ইলিগেল চৰকাৰ নহয় কিছু কয় ইয়াতেতো এছেম্বলিত হাল্লা হুল্লা হোৱাটো আপোনালোকে কেমেৰাত দেখিছে না নাই মই নাজানো এইটো ইলিগেল এইটো কাৰণে এই চৰকাৰটো ইলিগেল আৰু ইয়াত মই কেনেকৈ যাম আৰু পিছত মই উপায় নাই যিহেতু চৰকাৰটো বনালে লিগেল হওক ইলিগেল হওক চৰকাৰটো বনালে এনেকুৱা ইমান ইলিগেল চৰকাৰ জবৰদস্ত কৰি আছে মই নাযাওঁ লাগিলে মই আমাৰ অপজিশ্যনৰ লিডাৰ ঠিক কৰি পেলাই মই যাব দিম অপজিশ্যন লিডাৰ মই দেৰাচাত বসুমতাৰীক মই দিছে সি গৈ আছে মই কেনেকৈ যাম চৰকাৰটো কেনেকুৱা বনাই এই চিষ্টেমতে অহা নাই ইয়াত কেনেকৈ যাম মই নহয় আপুনি 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 এটা বাৰু প্ৰতিবাদ সূচকভাৱে আপুনি নগ'ল সেইটো মই মানি লৈছোঁ কিন্তু আপুনিতো নিজেহে নহ'ল বিৰোধী নেতা আপুনিতো দেৰহাজাত মুছাহাৰীক আপুনি দায়িত্বটো দিলে মই দেৰহাজাৰৰ দায়িত্ব দিছে তাৰমানে একেটাতো হ'ল আপুনি নহ'ল কি হ'ল আপুনিতো বেলেগ এজনক দি দিছে মই দিছোঁ আৰু 2 নম্বৰ কথা আপুনিতো দুটা সমষ্টিৰ পৰা নিৰ্বাচন খেলা মানুহ গতিকে আপুনি ধৰক এটা সমষ্টিটো আপুনি প্ৰতিনিধিত্ব কৰি আছিলেই সেই সমষ্টিটোৰ মানে যিবিলাক সমস্যা বা যিবিলাক কথা সেইবিলাকতো আপুনি উত্থাপন কৰিব লাগিছিল সেই সমষ্টিটোৰ সুখ দুখ আপুনি একো চৰকাৰটোৱে ইলিগেল এই ইলিগেল চৰকাৰৰ কি প্ৰশ্ন দিব মই একটাও প্ৰশ্ন যোৱা নাই মোৰ চৰকাৰে ইলিগেল এই ইলিগেল চৰকাৰৰ মই কি আৰু প্ৰশ্ন দিব লগা আছে তাৰমানে ইলিগেল চৰকাৰ হোৱাৰ কাৰণে এই 5 বছৰত এটা দিনো আপুনি ভৰিয়ে নিদিলে দিয়া নাই আৰু প্ৰশ্ন কৰা নাই মই তাৰমানে আপুনি মনে মনে আপুনি ভীষ্মৰ দৰে প্ৰতিজ্ঞা কৰি লৈছে নেকি যে মই আকৌ যেতিয়া মই চৰকাৰ গঠন কৰিম আকৌ যেতিয়া মই মুৰব্বী হ'ম মই তেতিয়াহে BTCত প্ৰৱেশ কৰিম এইটোৱেই বেলেগ নাই যদি আপুনি ঠিক আছে বাৰু আপোনাৰ এটা আত্মবিশ্বাস ৰাজনীতিবিদৰ আত্মবিশ্বাস থাকে খুব দৰকাৰ মানে সেই কনফিডেন্স প্ৰয়োজন আছে কেতিয়াবা উৎসাহ ভাল অত্যুৎসাহ বেয়া এতিয়া আপোনাৰ যিটো আত্মবিশ্বাস মই ভাল পাইছোঁ কিন্তু যদি আপুনি ৰাজনীতিত অসম্ভৱ বুলিতো একো নাই জনতা জনাৰ্দনে ৰায় দিয়ে অসম্ভৱ একো নাই হয়নে নহয় আপোনাক যদি কাইলৈ পৰহিলে আপুনি ভবাৰ ধৰণে BTADৰ বা BTRৰ জনতাই সেই ৰায় নিদিয়ে তেতিয়া এইবিলাক কিয় কয় দি আছে আৰু দিব এই তেতিয়া ফিউচাৰটো নকবি দিব দি আছে দি আছে দিব নহয় মইতো আপোনাক ক'লোৱেই যে মই এটা আপুনি কৈছে বাই চান্স যদি নিদিয়ে আপুনি কি কৰিব তেতিয়া আপুনি কি কৰিব আপুনি 5 বছৰ প্ৰতিবাদ কৰি নগ'লে যে ইলিগেল চৰকাৰ বুলি এইবাৰতো আপুনি নিৰ্বাচনত আকৌ অৱতীৰ্ণ হৈছে তাৰপিছত যদি মই কৈছোঁ যে আপোনাক যদি সেই সংখ্যাগৰিষ্ঠতাটো BTRৰ জনতাই নিদিয়ে ধৰি লওক বিজেপিক দি দিলে 1 নম্বৰ তাৰপিছত বোলে UPPLৰ লগ লাগি পেলাই বিজেপিয়ে চৰকাৰটো গঠন কৰি দিলে আপুনি আকৌ ছাইডত থাকি গ'ল তেতিয়া আপুনি কি কৰিব এইবিলাক মই নাই এইবিলাকত মই নাই 100% BPF এবছলুট পাব ছিংগল মেজৰিটি পাব এবছলুট 20+ হ'ব ইয়াৰ পিছত মই যিটো দেখি আছে বিজেপি আহিব আপুনি সুধি আছে মই বাই চান্স যদি নাহিলে কি নাহিব পাৰে আহিব বুলি কৈছোঁ মই মই কৈছোঁ যে আহিব পাৰে কিন্তু নাহিবও পাৰে যদি নাহে আপুনি এদিনো ভৰি নিদিব নেকি তেতিয়া আহিব নাহাত প্ৰশ্নই নাই কি এইবিলাক প্ৰশ্ন আহিব মুঠতে আপুনি নাহিব বুলি ভাবিবই নোৱাৰে একদম মানে 100% ইয়াত কোনো কিবাই নাই 100 কিন্তু আপুনিতো যোৱাবাৰো তেনেকৈ কৈছিল আপোনাৰ চৰকাৰ হ'বই যোৱাবাৰ মই 17 পাইছিল না আপুনি দেখা নাই আমাক গুৰুত্ব দিব লাগিছিল আমাক কৰা নাই বেলেগ দলে 4টা দলে লগ লাগি পেলাই চৰকাৰ কিন্তু ইলিগেল আমাক
ফাৰ্ষ্ট প্ৰায়ৰিটি দিব লাগিছিল না মই আপোনাক সেইটোকে কৈছোঁ মহিলাৰী ডাঙৰীয়া এইবাৰো যদি আপুনি ধৰক 1 নম্বৰ হ'ল কিন্তু তাৰ পাছতো বিজেপি আৰু UPPL লগ লাগি যদি আকৌ একেখন নাটকেই কৰে তেতিয়া আপুনি কি কৰিব যে আকৌ আপুনি 5 বছৰলৈ কি বিটিআৰত ভৰিয়ে নিদিব নেকি তাৰমানে এনেকুৱা পৰিৱেশটো আগৰ পৰিৱেশ বেলেগ এতিয়া পৰিৱেশ এনেকুৱা নহয় আগৰ পৰিৱেশ বেলেগ এতিয়া পৰিৱেশ এনেকুৱা নাই আমি এইবাৰ 17-18 নহয় 20+ একো কৰিব নোৱাৰে একো কৰিব নোৱাৰে এইবিলাক মই চিন্তাই কৰা নাই বহুত দূৰত কৰক না পাৰিলে আমিওতো ঠানিম না লাগিলে বেলেগক এতিয়া প্ৰেজেণ্ট যিটো চলি আছে তাৰমানে প্ৰথমত UPPL বা আপচুৰ পৰা একে বস্তুটো UPPL আপচু UPPL মোৰ তাত প্ৰপ'জাল আহিছে যে আমি আলোচনা কৰিব বিচাৰোঁ মিলিব লাগিব কেনেকৈ বা মিলিব পাৰে এনেকুৱা প্ৰপ'জাল আহিছে প্ৰথমত মই কেতিয়াবা সন্দেহ লাগে না সেইকাৰণে মই প্ৰথমত হ'ব বুলি য়েছ বুলি মই কোৱা নাছিল ইয়াৰ পিছত আকৌ 2বাৰ 3বাৰ আকৌ প্ৰপ'জাল আহিল তেতিয়া মই আমাৰ দলৰ প্ৰমীলা বাইদেউ হওক ৰিহন দৈমাৰী আৰু আমাৰ খাম্পা আৰু দেৰহাছাত বসুমতাৰী ইমানুৱেল আমি 6-7জনমান মাতি পেলাই মই কথাটো জনাই দিছে যে এনেকুৱা আপচু বা UPPLৰ পৰা আমাৰ লগত আলোচনা কৰিব বিচাৰিছে ইউনিফিকেশ্যনৰ কথাটো লৈ পেলাই সেইটো মই প্ৰস্তাৱটো দিছে যেহেতু মোৰ তাত আহিছে এইবিলাক প্ৰপ'জাল তো মই চবৰ মাজত আলোচনা কৰি পেলাই ডিচিশ্যন হ'ল যে চবে ক'লে যে আলোচনা কৰাটো ভাল বেয়া নহ'ব চবে প্ৰপ'জাল দিলে প্ৰমীলা বাইদেউ দিলে খাম্পাও দিলে ৰিহন দৈমাৰী দিলে ইমানুৱেল মছাহাৰী আমাৰ দেৰহাছাত বসুমতাৰী এনেকুৱা আমি 6-7জন আছিল তো এই হিচাপত আলোচনা কৰিবৰ কাৰণে দায়িত্ব দিলে ৰিহন দৈমাৰী খাম্পা আৰু ৰবিৰাম নাৰ্জাৰী 3জন আমাৰ MLA 3জনক দায়িত্ব দিলে ইহঁতে আলোচনা কৰিছে ভালকৈ 2বাৰ 3বাৰ 4বাৰ এনেকুৱা আলোচনা কৰিছে আৰু লাষ্টত মোৰ ওচৰত খাম্পাই লৈ আহিছে আপচু প্ৰেচিডেণ্ট আৰু ছেক্ৰেটাৰী আলোচনাটো পজিটিভে হৈ আছে যে কেনেকৈ কিবা মিলাব পাৰে সেইটো আলোচনাটো ইহঁতে কোৱা মতে পজিটিভলি গৈ আছে বুলি কৈছে তো তথাপিও লাষ্টত মোৰ লগত আপচু প্ৰেচিডেণ্ট আৰু ছেক্ৰেটাৰী আহিছে খাম্পা আছে আৰু ৰিহন দৈমাৰী আছিল ৰিহন দৈমাৰী হয় না ৰবিৰাম নাৰ্জাৰী মুঠতে আছিল লগত তো মই কৈছোঁ ইহঁতে মোক আপচুৰ মানুহবিলাকে মোক সুধিছে প্ৰেচিডেণ্ট ছেক্ৰেটাৰী বা খাম্পাই সুধিছে যে প্ৰমোদ বড়োৰ লগত বহিব না নাই আপুনি মই কিয় বহিব আপোনালোকে একদিন আগত খবৰ দিয়ক সেই কথাটো কৈছোঁ মই একদিন আগত খবৰ দিলে হ'ল ক'ত বহিব লাগে মই বহিম আমাৰ কোনো আপত্তি নাই আমি একগোট হ'ব লাগেতো আলোচনাৰ মাজেদি মই আছোঁ চিধা কৈছে সেইটোৱেই তো আজি আপুনি কৈছে যে মই কিবা কৰিছে মানে নহয় কৰিছে সিহঁতক পাত্তা দিয়া নাই ইয়াৰ লগত মই কেণ্ডিডেট ডিক্লেয়াৰ দিয়া আৰু আপচু বা UPPL বা বড়ো সাহিত্য সভা যেটো কৈছে এইটো অলপ মানে কি বুলি কয় মূল্য নাথাকা নিচিনা লাগি আছে মই বেছি দেৰি হৈছে যেটো 1 মাহমান হৈছে আপচু প্ৰেচিডেণ্ট ছেক্ৰেটাৰী খাম্পা বা ৰিহন এনেকুৱা মোৰ পৰা কথা লৈ যোৱাটো প্ৰমোদ বড়োক মোৰ লগত বহাই দিম বুলি কথাটো লৈ যোৱাটো 1 মাহমান হৈছে দেৰি হৈছে না সেইকাৰণে মই নিজে বড়ো সাহিত্য সভা প্ৰেচিডেণ্ট ছেক্ৰেটাৰীক মই খবৰ দিছোঁ যে অলপ আলোচনা আছে বুলি ইহঁতে বেচেৰা মই খবৰ দিয়াৰ লগে লগে একদিন পিছতে আহিছে আহি পেলাই মই এই মেছেজটো দিছে বড়ো সাহিত্য সভা প্ৰেচিডেণ্ট ছেক্ৰেটাৰী যে এনেকুৱা কথা পাতিছিল প্ৰমোদ বড়োৰ লগত এনেকুৱা বহাই দিয়াৰ কথা আছিল আপোনালোকে অলপ দায়িত্ব লওকচোন কি পাহৰিলে নাকি না পাৰা নাই কি হৈছে ৰিজাল্ট মোক লাগে বড়ো সাহিত্য সভাৰ প্ৰেচিডেণ্ট ছেক্ৰেটাৰীক মাতি পেলাই মই নিজে কৈছে তো ইহঁতেও এই কথাটো শুনি পেলাই দে আমি জনাই দিম কি হৈছে এইটো কথা লৈ পেলাই গ'ল আজিলৈকে ৰিপিট নাই আৰু আমি হ'ল ৰাজনীতিৰ মানুহ আপোনালোকে হ'ল নন পলিটিকেল অৰ্গেনাইজেশ্যন বড়ো জাতীয় বড়ো সাহিত্য সভা হওক আপচু হওক আপোনালোকক সুধি পেলাই মই কেণ্ডিডেট দিব লাগে বা ডিক্লেয়াৰ দিব লাগে এইটো কিবা মানা আছে নেকি মোৰ পৰা যিটো কথা লৈ কৈছে এইটো কিমান দেৰি হ'ল 4 মাহ 5 মাহ মানে তেওঁলোকে বহুত লেট কৰি দিলে পলম কৰি দিলে পলম মানে এইটোতো নহ'বই এনেকুৱা ভাবিছোঁ মই এইটোতো বাদ দিয়ে এইবিলাক আৰু
টাইম পাছ কৰি থকা নাযায় আমাৰ ৰাজনীতিভাৱে আগুৱাব লাগে কিন্তু ইহঁতক টাৰ্গেট কৰি পেলাই মই কেণ্ডিডেট ডিক্লেয়াৰ দিয়া নাই আমি BPF দল হিচাপে এতিয়া টাইম হৈছে যথেষ্ট টাইম হৈছে আৰু আমাৰ যাব লাগিব সেই হিচাপত মই 22টা ডিক্লেয়াৰ দিছে ওকে কিন্তু আপুনি প্ৰাৰ্থিত্ব দিয়াৰ পিছতো কিন্তু আপুনি কৈছে কিন্তু যে 20টা খেলিম প্ৰমোদ আগবাঢ়ি আহক আপুনি প্ৰাৰ্থিত্ব ঘোষণা কৰাৰ পিছতো কিন্তু সেই কথাটো কৈছিল মই আমাৰ দলে 4 তাৰিখত ডিক্লেয়াৰ দিছে 5 তাৰিখত লেটাৰ দিছে আপছে যে আমি এনেকুৱা আলোচনা কৰিব বিচাৰিছে ইউনিফিকেশ্যনৰ কথাটো লৈ পেলাই 12 তাৰিখৰ ভিতৰত আপোনাৰ লগত আলোচনা কৰিম এইটো দিছে এইটোতো এনেকুৱাতে ক'ব পাৰে আমি এনেকৈ ক'ব পাৰে ক'ত হ'ল আপোনালোকে ইমান বড়ো জাতিক ওপৰত ইমান মৰম আছে ইমান দিন ইমান বছৰ কি বহি থাকিল ক'ত আমিতো আছোঁ মইতো অফাৰ দি আছোঁ ইউনাইটেড হ'ব লাগে কিন্তু মই কৈছোঁ বড়ো জাতি এতিয়াও ইউনাইটেডলি আছে থাকিব কিন্তু বড়ো আমি পাৰ্টি লাইনতহে বেলেগ বেলেগ কোনোবা UPPL কৰিছে কোনোবা BPF কৰিছে কোনোবা BJP কৰিছে কোনোবা কংগ্ৰেছ কৰিছে কোনোবা UDF কৰিছে পাৰ্টি লাইনত বেলেগ বেলেগ কিন্তু জাতি হিচাপে আজিলৈকে এতিয়াও ইউনাইটেডলি আছে বড়ো জাতি এক হৈ আছে এক ইউনাইটেড বড়ো জাতি একই আছে কিন্তু ৰাজনৈতিক আদৰ্শটো বেলেগ কাৰণে কোনোবা UPPL কৰিছে কোনোবা BPF কৰিছে আপুনি যেটো কথা কৈছে মই প্ৰমোদ বড়ো ডাঙৰীয়াক খুদিছিলো যে এই মিত্ৰতা যে বিজেপিৰ উত্থানৰ কাৰণে সাগে বড়ো জাতীয়তাবাদী লোকসকলে ভাবিছিল যে দুইটা বৃহৎ বড়ো ৰাজনৈতিক দল একত্ৰিত হওক অৰ্থাৎ আঞ্চলিক শক্তিটো ভাগ হৈ থকাতকৈ এটা শক্তিশালী আঞ্চলিক ৰাজনৈতিক দল গঠন হওক তেখেতসকলে হয়তো তেনেকৈ ভাবিছিল কিন্তু আমি দূৰত থকা মানুহ হিচাপে আৰু আমি দূৰৰ পৰা আপোনালোকৰ কথা বতৰা পৰ্যবেক্ষণ কৰি থকা হিচাপে মোৰ এষাৰ বাক্য ক'বলৈ মন গৈছে আপোনাক যে এখন হাবিত কেতিয়াও দুটা সিংহ একেলগে ৰজা হৈ থাকিব নোৱাৰে এইটো আপোনালোকে জানে আমিও জানো এইটো সেটোকে মই আপোনাক ক'লো যে মোৰ দৃষ্টিভংগী বা আমাৰ কথাটো তেনেকুৱা আছিল যে কেনেকৈ মিলিব হাগ্ৰামা মহিলাৰী আৰু প্ৰমোদ বড়ো দুইফালে দুজন মানে সিংহ দুইজনে বনৰ ৰজা বুলি ভাবে গতিকে এখন হাবিতটো এজনহে ৰজা থাকিব দুজন ৰজা কেনেকৈ থাকিব এইটোতো অসম্ভৱ আমাৰ তেনেকুৱা লাগিছিল কিন্তু এতিয়াতো সেইটোৱে হ'বলৈ গৈ আছে প্ৰমোদ বড়ো ডাঙৰীয়াক যেতিয়া মই সুধিলোঁ যে এই মিত্ৰতাটো কিয় নহ'ল কাৰ কাৰণে নহ'ল তেখেতে কৈছে যে আপোনাৰ যিটো মানে খেয়ালি মন তেখেতে নিজৰ কথাও কৈছে কিন্তু যে মই মানে ক'লোঁ যে আপোনালোকৰ ইগ' অহংকাৰ নে ক্ষমতাৰ খক এই তিনিটা শব্দই কৈছিলোঁ তেখেতে কিন্তু স্বীকাৰ কৰিছে কৈছে মই আপোনাক মিছা কথা নকওঁ যে হাগ্ৰামা মহিলাৰী ডাঙৰীয়াওতো ইগ' আছে মোৰো আছে আপুনি ক'ব পাৰে যে আমাৰ অহংকাৰ আছে অহংকাৰটো অলপ থাকিবই চাগে মানুহৰ আৰু ক্ষমতাৰ খকটোতো মই মিছা নকওঁ মই এতিয়া BTRৰ মুৰব্বী হৈ আছোঁ আৰু তেখেতো আছিল গতিকে ক্ষমতাৰ খকটোতো থাকিবই এইটো মই মিছা নকওঁ তেখেতে তেনেকৈও কৈছে কিন্তু দুখটো নিজেও স্বীকাৰ কৰিছে কিন্তু আপোনাকো দোষাৰোপ কৰিছে যে এই মিত্ৰতাটো নোহোৱাৰ কাৰণে এতিয়া মই কওক এই প্ৰমোদ বড়ো নিজকে কৈ পেলাই মোক লগত কিয় তুলনা কৰিছে মোৰো ইগ' আছে হাগ্ৰামাৰো ইগ' আছে কেনেকৈ ক'ব পাৰে এইবিলাক কি মানুহ মানে তেওঁ থাকিব পাৰে কিন্তু আপোনাৰ নাই মোৰ নাই মই কৈছোঁ যে চৰকাৰ এৰি পেলাই আহকচোন আপোনালোকে ইমান যদি ইউনাইটেড হ'ব লাগে আপচুৱে কৈ আছে আপোনালোকেও কৈ আছে ইউনাইটেড হোৱাৰ ক্ষেত্ৰত আমাৰ কোনো আপত্তি নাই কিন্তু আপোনালোকে এইফালে দিছপুৰত একেলগে চৰকাৰ চলাই আছে দিল্লীত একেলগে চৰকাৰ চলাই আছে এতিয়াও BTCত আপোনালোকে চৰকাৰ চলাই আছে আপোনালোকে এই চৰকাৰত থাকি মোক যে কৈ আছে আহক ইউনাইটেড হ'ব লাগে আপোনালোকে চৰকাৰ এৰি পেলাই আহক মই আছোঁ মইতো ফ্ৰী যিহেতু কোনো না BJPৰ লগত আছে না কংগ্ৰেছৰ লগত আছে না কোনোবাৰ লগত আছে আমাৰতো ফ্ৰী BPF যিহেতু কাৰো লগত নাই আমি ফ্ৰী আছোঁ আমি যাব পাৰে দল ভাঙি পেলাই আহক ময়ো দল ভাঙিবৰ কাৰণে ৰেডি আহকচোন তেতিয়াতো একগোট হয় আপুনি চৰকাৰ এৰি পেলাই আহিলেতো হৈ গ'ল আমাৰতো ফ্ৰী আছে কাৰো লগত নাই 20টা কিলিম বাছ হৈ গ'ল আপুনি UPPL 20টা ল'লে আমি 20টা ল'লে দুইজন মিলি চৰকাৰ বনালে চিফ প্ৰমোদে হওক বা ময়ে হওক এইটো ৰাইজে ডিচিশ্যন কৰিব ৰাইজ মানে দুটা দলে ঠিক মতন ডিচিশ্যন ল'ব হয়তো মততে ফৰ্মুলা আহি যায় যেনিবা কোনোবা একজন চিফ হ'লে দে আপোনাক এইবাৰ দিছপুৰত পঠাই দিম কেবিনেট মন্ত্ৰী পঠাই দিম বাছ এনেকুৱাওতো কিবা একটা এনেকুৱা আপুনি MP যাওক আপুনি যেহেতু চিফ নহ'ব আপুনি এইবাৰ ষ্টেটত যাই পেলাই কেবিনেট মন্ত্ৰী আমি বনাম
দিছপুৰত আমি একেলগে চৰকাৰ বিজেপি হওক কংগ্ৰেছ হওক এইবিলাক ফৰ্মুলাটো আহি যায়তো প্ৰমোদ বড়ো তই আপুনি ইগ' হ'ব পাৰে মই নহয় মই আছে সাহস আছে চৰকাৰ এৰি পেলাই আহকচোন কিন্তু তেওঁ চৰকাৰ এৰি আহিবই নোৱাৰিলে ক'ত আহিব আজিলৈকে স্কিম ছাপ্লাইৰ পইচা বিল দি আছে আহিব সাহস আছে তাৰ আহিব এইবিলাক কথাই পাতা নাযায় সিহঁতৰ লগত লাভ নাই তাৰমানে আপুনি ক'ব বিচাৰিছে যে মানে তেওঁ ইগ'ৰ কাৰণেই এইটো অলপ প্ৰমোদ বড়ো আৰু এই যে আচলটো ইউজি কি কয় জানে এইটো চন্দনৰ নাম দিছে ইউজি মানে আণ্ডাৰগ্ৰাউণ্ড আমি আণ্ডাৰগ্ৰাউণ্ড বুলি কয় ইউজি ব্ৰহ্ম মানে উৰ্খাও গোৰা নহয় আণ্ডাৰগ্ৰাউণ্ড আচ্ছা আণ্ডাৰগ্ৰাউণ্ড এই আণ্ডাৰগ্ৰাউণ্ডক বুজাই দিয়কচোন পাৰিলে এই প্ৰমোদে আণ্ডাৰগ্ৰাউণ্ডে বুজাই দিয়ে নেকি প্ৰমোদ বাৰু বুজাব নোৱাৰে ইউজিয়ে ঠিক হ'ব লাগিব ইউজিয়ে কেবিনেট মন্ত্ৰী এৰি পেলাই আহিব নেকি এইটো অসম্ভৱ কথা তেওঁ যিহেতু মন্ত্ৰী হৈ আছে তেওঁ গতিকে প্ৰথম মন্ত্ৰী পদটো এৰিব লাগিব এই চন্দন দিয়া নাম পাগল নাম দেবি চন্দনৰ দিয়া নাম আণ্ডাৰগ্ৰাউণ্ড বেলেগ আৰু কি আছে কিন্তু এতিয়াতো চন্দন ব্ৰহ্মটো তেওঁলোকৰ লগতে আছে মোক এটা কথা কওক আপোনাৰ এটা সময়ত আটাইতকৈ সোঁহাত আৰু বাওঁহাত হিচাপে এফালে চন্দন ব্ৰহ্ম এফালে খাম্ফা বৰগোহাঁই আছিল আপোনাক এৰি পেলাই তেওঁলোক দুয়োজন UPPলৈ গুচি গ'ল এইটো কাহিনী লাগে আপোনাক 2020 বিফেবে চৰকাৰ বনাব নোৱাৰিলে চন্দনটো MLA হাৰি পেলাই থাকিল সি আগতে 4 বছৰ গেপ এতিয়া খাম্পা আছে খাম্পাও হাৰিল যেন হওক 2020 খাম্পাও হাৰিছে এই সময়তে আজি আচল কথাবিলাক কম মই এই সময়তে খাম্পা আৰু চন্দনে যেতিয়া মই চৰকাৰ বনাব নোৱাৰিলে BPF হিচাপে এই সময়তে মানৱতা খাতিৰত হাগ্ৰামায়ে প্ৰেচিডেণ্টটো এৰিব লাগে এই 2020 কথা জানে এইটো মই 2020 জানে এইটো মনে থাকি আছে খাইদা কৰি মই চন্দন আৰু খাম্পা একেলগে হ'লে অলপ বেছি কিবা হ'ব বুলি মই খাইদা কৰি আলোচনা বিলোচনা কৰি পেলাই কিবা কিবি খাম্পাক মোৰ লগত ঠানি আনিলে কিন্তু খাম্পায়ে চন্দনৰ লগত একেলগে এই ট্ৰেইনতে আছিল মই কিবা কিবি খাইদা কৰি খাম্পাটো মোৰ লগত আনিলে চলিল বহুত দিন চলি এতিয়া এই লাষ্টত খাম্পাও গ'ল MPত হাৰিলে সি MCLAত হাৰিলে এনেকুৱা আৰু কি মুঠতে মই ইহঁতক পাৰ্টি এৰি যাব দিয়া নাই আপোনাৰ লগত প্ৰথম সংঘাতটো হৈছিল আপোনাক সভাপতি হিচাপে তেওঁলোকে আঁতৰাটো বিচাৰিছিল সেইটোৱেই ইয়াৰ পৰাই তেওঁলোক কোন হ'ব বিচাৰিছিল সভাপতি চন্দন ব্ৰহ্ম হ'ব বিচাৰিছিল BPF দলৰ সভাপতিটো চন্দনে হ'ব লাগে ইহঁতৰ কিবাটো বেলেগ প্লেনিংটো এইটো 4 মাহমান আগত একবাৰ বাক্সা জিলাত সুবনকাটা সিফালে মিটিং হৈছে মোক মাথা নাই আচ্ছা XBLT বুলি মিটিং বুলি ক'লে মই নাথাকিলে কেনেকৈ মিটিং হ'ব ইয়াত এইটো আচৰিত কথা মোক খবৰ নিদিয়াকৈ এই খাম্পা এই চন্দন আৰু কোনোবা এই জাইলা ঠাইলা কোনোবা এইবিলাক গ'ল মিটিঙত একটা ৰুমত আলোচনা কৰিছে সিহঁতে যে হাগ্ৰামাক প্ৰেচিডেণ্টৰ পৰা হটাব লাগে ইয়াৰ পিছত প্ৰেচিডেণ্টটো চন্দন হয় না খাম্পা হয় হ'ব আৰু BTCৰ চিফটো এই দুজনৰ ভিতৰত কোনোবা হয় মই নাজানো মুঠতে টাৰ্গেট এই লাইনত লৈ গৈছিল জানে মই নহয় ৰাইজে হ'ব দিয়া নাই দলে হ'ব দিয়া নাই আৰু BPF দল চলোৱা আজিৰ দিনত খাম্পাই চলাব পাৰে চন্দনে চলাব পাৰে মইহে জানো দলটো কেনেকৈ চলাই আছে কেনেকৈ ৰাখি আছে ইহঁতে ওপৰে ডেপুটি চিফ মন্ত্ৰী হোৱা দে খেলকচোন ক'তবা খাম্পাই জিকে নেকি ক'তবা খেলকচোন চন্দন BTCত ক'তবা জিকে নেকি কিয় তেওঁলোক ওপৰে থাকিলে আপোনাৰ লগত দেখোন একদম সব দলৰ ওপৰত অনবৰতে দেখোন আপোনাৰ লগত চাহটোৰ দৰে আছিল আপোনালোক কেইজন একেলগে আছিল এই ৰাজনীতিত ক্ষমতাৰ কাৰণে এইটো হৈ যায় নেকি তাৰমানে মানুহৰ এইটোৱেই আপুনি কোৱাটোৱেই এতিয়া ইহঁতক শ্বেয়াৰ লাগে আৰু আপুনি হাৰিছে মই কথা এটা আপোনাক সুধো আপুনি কৈছে কাৰণে সুধো যে চন্দন ব্ৰহ্ম বাৰু হাৰিছিল খাম্পা বৰগোহাঁইও BTRত হাৰিছিল কিন্তু যেতিয়া খাম্পাই লোকসভা খেলিছিল আপুনি বোলে খাম্পাক হৰুৱাই দিলে এইটো খাম্পাৰ কথা মোৰ কথা নহয় এইটো খাম্পাৰ কথা তাক জিকাবৰ কাৰণে মই কি কৰিছে কি কৰা নাই এইটো খাম্পা আজিৰ দিনত চব
কিছু ক'ব এইবিলাক ক'বই নহয় আপুনি বোলে খাম্ফাক এফালে উঠাই দিলে মানে গছত উঠাই গুৰি কটা বুলি হে কয় খাম্ফাৰ আপুনি কথা উঠাই দিলে এইটো খাম্ফাৰ উঠাই দি কথা আপুনি এইটো গুৰি কাটি খাম্ফাৰ দিছে। কথা ৰাইজৰ কথা নহয় খাম্ফা খোৱা কথা ব্যক্তিগত কথা মই খাম্ফাক হাৰাবৰ কাৰণে MP টিকেট দিয়া নাই জিকাবৰ কাৰণে টিকেট দিছে মই আপুনি দিছে কিন্তু খাম্ফাৰ এগেইনষ্টত যিসকল উঠিছে তাক বোলে আপুনি ধনে জনে যিমান পাৰে সহায় সহযোগ কৰি পেলাই খাম্ফাক বৰবাদ কৰি দিছে যিটো কাৰণে খাম্ফা গুচি যাবলৈ বাধ্য হৈছে ক'ত ধনটো ক'ত আছে মই নাজানো মই ৰাইজে কোৱা কথা এটা আপোনাক নাই কৈছো খাম্পাৰ কোৱাটো আপুনি কৈছে খাম্পা কোৱা কথাটো আপুনি কৈছে বা কোনোবা চন্দন কোৱা কথাটো আপুনি শুনি পেলাই কৈছে যে মই পইচা দি পেলাই খাম্পাক হাৰাই দিছে তো খাম্পাৰ কথা ক'ত পৰা পাইছে মোক পইচা হিচাপ দিয়কচোন মানুহ খবৰ আহিছে মোক মানে এইটো মিছা মিছা নহয় কেনেকৈ সঁচাব এইটো মিছা দেই এই যে এই মাত্ৰ আপুনি যে ক'লে যে খাম্ফা উঠি দেখুৱাওক এইবাৰ ক'ৰবাত তেওঁ জিকি দেখুৱাওক তাৰমানে কি চন্দন ব্ৰহ্মই হওক খাম্ফাই হওক কি পৰিষদীয় নিৰ্বাচনতো যেতিয়া কি UPPLৰ হৈ নিৰ্বাচন যদি খেলে কি তেওঁলোক নিজিকিব নেকি নিজিকে জিকাই দিয়কচোন প্ৰমোদ বৰা আপুনি এই দুইজনক পাৰিলে আপুনি এটা নিজৰ সমষ্টিতটো আপুনি নিৰ্বাচন খেলিবই কিন্তু আপুনি যোৱা কিছুদিন ধৰি সংবাদ মাধ্যমত কৈ আছে যে খাম্ফা আৰু ফেৰেংগাঁও ক'ত উঠে মই চাই আছো যে সিহঁতি উঠাতে মই উঠিম আপুনিতো নিজৰ সমষ্টিক বাদ দি যিকোনো এটা সমষ্টিত আৰু উঠিব পাৰিব দুটাতে খেলিব পাৰিব এতিয়া আপুনি খাম্ফাৰ এগেইনষ্টত খেলিব নে ফেৰেংগাঁৱৰ এগেইনষ্টত খেলিব খাম্ফাক হাৰাবৰ কাৰণে মোৰ দৰকাৰ নাই মেলা মানুহ আছে খাম্ফা য'ত খেলিব আমাৰ কেণ্ডিডেট যোনে উঠিব খাম্ফা এনে হাৰিব ফেৰেংগাঁৱৰো মোৰ দৰকাৰ নাই কিন্তু ফেৰেংগাঁও অলপ হিম্মত দেখাই আছে তো মইহে ঠিক হ'ব তাক হিম্মতটোক খোৱাবৰ কাৰণে যদি আপুনি নিজে খহি যায় দেই এইবিলাক কথা নোৱাৰে মোক জিন্দগী নোৱাৰে এইবিলাক কিয় কয় মই যিটো পাৰে এইটোকে কয় মই এনে মিছা মিছি নকয় চাওক আপুনি ৰাজনীতিবিদ তেওঁ এতিয়া ৰাজনীতিবিদ আপুনিও এটা সময়ত প্ৰাক্তন BLT তেওঁ প্ৰাক্তন NDFB গতিকে আপোনালোকৰ দুইজনৰে সেইফালৰ পৰা দুটা শক্তি আছে মোৰ লগত তুলনা নকৰিবি লাভ নাই মই কাৰো লগত তুলনা নকৰিম ফেৰেংগাই কিমান NDFB কৰিছে কৰা নাই মই এইবিলাক ক'ব নাযাওঁ মোৰ কথাটো বেলেগ মোৰ লগত এইবিলাক তুলনা কৰি লাভ নাই ঠিক আছে ফাৰ্ষ্ট বড়ো ভাষাটো 8 শিডিউলত সোমাইছিল আপুনিতো জানে হয় এইটো বিৰাট ডাঙৰ এচিভমেণ্ট আমাৰ কাৰণে হয় আৰু আমি 4টা জিলা বনাব পাৰিছে আৰু সাব ডিভিজন বনাব পাৰিছে আপুনি চাওক পৰ্বজৰা জংগলে আছিল সাব ডিভিজন বনাই পেলাই এতিয়া ভাল হ'ল শালবাৰী নতুন সাব ডিভিজন পালেও আমি ইয়াৰ পিছত ভেৰগাঁও সাব ডিভিজন পালে নতুন ডিষ্ট্ৰিক্ট আমি পাইছোঁ চিৰাং বাক্সা আৰু ওদালগুৰি ইয়াৰ ওপৰত আৰু কি লাগে ৰাস্তা হস্পিটাল এইবিলাকতো নকবি আমি CIT-টো আমাৰ BTCৰে এইবিলাক আমি কওঁ ইউনিভাৰ্চিটি মেডিকেল কলেজ আৰু আমি এতিয়া নতুনকৈ আমি ভাবি আছোঁ যে ওদালগুৰি বা সেইফালে গহপুৰ বা বিশ্বনাথ এতিয়া নতুনকৈ যিটো গাঁও সোমাইছে 60টা এইবিলাকো যাতে আসানী হয় কাম কৰিবলৈ সেইকাৰণে ওদালগুৰিত মিনি ছেক্ৰেটাৰিয়েট তাৰমানে তাতে আমি যাই পেলাই অফিচ কৰিব পাৰা এনেকুৱা বনাম বুলি আমি ভাবি আছোঁ কিন্তু আপুনি এইমাত্ৰ যিকেইটা ক'লে মেডিকেল কলেজ CIT ইউনিভাৰ্চিটি এইটোতো BTCৰ নহয় এইটোতো চেণ্ট্ৰেলে দিয়া বস্তু এইটোকে আনক না প্ৰমোদ বৰাই মই নিচিনা আনকচোন আপুনি যদি গভৰ্ণমেণ্ট অফ ইণ্ডিয়া বা গভৰ্ণমেণ্ট অফ আছামৰ পৰা একো যদি নোখোজে আচ্ছা একো নাপাব আপুনি নোখোজি পেলাই থাকিলে আমি ইউনিভাৰ্চিটি এই মেডিকেল কলেজ এই CIT-বিলাক ভালেই হয় আপুনি চাওক আমাৰ টাৰ্গেট আছে নতুন মিনি ছেক্ৰেটাৰিয়েট এইবিলাকতো BTC পইচা দি বনাব নোৱাৰে আপুনি আৰু ইণ্ডো ভূটান নেশ্যনেল হাইৱে এইটো আপুনি BTCৰ পইচা দি কৰিব নোৱাৰে এইবিলাক কথা এইটোতো আপুনি এইবিলাক ক'লে নহ'ব না আমি এপ্ৰ'চ কৰিব জানিব লাগিব তেতিয়াহে আপুনি পাব কিয় এপ্ৰ'চ কৰা নাই আপুনি যে প্ৰমোদ বৰাই যে কৈ আছে সেই যে ক'ৰবা ডাংথলত ৰেল কচ ফেক্টৰী এইবিলাক লিখি পেলাই আনিলে হ'ব হা আপুনি অলপ কষ্ট কৰ দিল্লীত যাই পেলাই ক'ৰবা চেণ্ট্ৰেল ইউনিভাৰ্চিটিৰ কথা কৈছে এনেই লিখি পেলাই এগ্ৰিমেণ্ট কৰি পেলাই আনিলে পাব আপুনি দিব আপোনাক আপুনি সেইখিনি কৰিছে আপুনি তাৰ উপৰিও আৰু কেইটামান কাম কৰিছে আপুনি নিজে নাই কোৱা মই কৈ দিছোঁ আপোনাক যে আপুনি অসমৰ বাহিৰত আপুনি চেন্নাই আপুনি কলকাতা আপুনি বেংগলোৰ
এনেকুৱাত আপুনি বড়োলেণ্ড গেষ্ট হাউচত আপুনি আপোনাৰ দিনতে চাগে হৈছিলে হৈছে সেইখিনি আপুনি কৰিছে তাৰপিছত ইয়াৰ ধৰক এতিয়া ছেক্ৰেটাৰী এইবাৰ মুম্বাইত বনাম মুম্বাইত কৰা নাই গেষ্ট হাউচত মাতি মুম্বাইত ল'ম এইবাৰ মুম্বাইত লোৱা নাই এইবাৰ ল'ম আৰু ইয়াৰ কোকৰাঝাৰৰ যি ছেক্ৰেটাৰিয়েট ইয়াতোতো আপোনাৰ দিনতে বনোৱা আমাৰ দিনত বনোৱা পইচা আমাৰ নহয় দিছপুৰৰ BTCত প্লেন বাজেটত পইচা দি আমি বনোৱা নাই আপুনি কষ্টকৰ এপ্ৰচিংবিলাক ঠিক হ'ব লাগিব সদায় BTCত যিখিনি বছৰত পইচা দিয়ে এইটোকে খাব কাৰণে ধান্দা কৰি থাকে আপোনাৰ দিনত বোলে এটা সুবিধা আছিল যে দিল্লীৰ পৰা যিটো পইচা আহে দিছপুৰৰ হৈ আহিলেও আপোনাক তৰুণ গগৈ ডাঙৰীয়াই বোলে পুৰা ফ্ৰীকে এৰি দিছিল যে দিছপুৰে তাত হকাবগধা কৰা নাছিল এতিয়া হেনো প্ৰমোদ বড়োৰ দিনত দিল্লীৰ পৰা যিটো পইচা আহে দিছপুৰে পুৰা একদম চেকি ধৰে পুৰা ফ্ৰীকে ইহঁতৰ কথা এইটো মোৰ লগত এইবিলাক নহয় যি আহিব যি পাব লগা আছে আমি পাবই এইটো আপুনি যদি খালি খাৱাতে ধান্দা থাকে তেতিয়াহ'লে কেনেকৈ পইচা দিব আপোনাৰ দিনত আপুনি 17 বছৰ হৈছেতো মুৰব্বী আপুনি এবছৰত আপোনাৰ যিটো বাজেট দিল্লী আৰু দিছপুৰে আপোনাক কিমান দিছিলে সহযোগিতা কিমান কৰিছিলে আমি আগত যেনিবা 700 সামথিং আছিলে কিন্তু বৰাই এতিয়া 1000ৰ ওপৰত যাব লাগিছিল কিন্তু 900 কে দিছে বুলি কৈছে 10% বছৰে এনহেন্স হৈ থাকে এইটো কৰা নাই প্ৰমোদ বড়ো এপ্ৰ'চ কৰিব লাগিব তো এইটো চিষ্টেম একটা আজি যদি 100 টাকা দিছে অহা বছৰত 110 টাকা দিব লাগিব নেক্সট বছৰত 120 টাকা আপোনাৰ দিনত হৈছিলে নে এইটো হৈছে বাপ আমি কম্প্ৰমাইজ কৰা নাই এইটো কম্প্ৰমাইজ নকৰোঁ মই এইটো চিষ্টেমে নহয় সেইটো আপোনাৰ তৰুণ গগৈ ডাঙৰীয়াৰ দিনত হৈছিল কিন্তু সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াৰ দিনত হৈছিলে নাই হৈছে ক'ত হোৱা নাই হৈছে আমি এইবিলাক কম্প্ৰমাইজ কৰা মানুহ তেতিয়াহ'লে আপুনি যদি পাৰিছিল তেতিয়া এতিয়া তেনেহ'লে কি হিমন্ত বিশ্ব শৰ্মাই এইটো হ'বলৈ দিয়া নাই মই আহকচোন আপুনি কাম কৰক না দিবতো মই কি কৈছে যিখিনি দিছে এইটোকে আপুনি ভালকৈ ইউটিলাইজ নকৰে বা বছৰত যিটো ইউটিলাইজ কৰিব লাগে এইটো কৰিব নোৱাৰে খাৱাৰ ধান্দাত থাকিলে কেনেকৈ ইউটিলাইজ কৰিব পাৰিব কেইবাগৰাকীও UPPL নেতাৰ মুখতো শেহতীয়াকৈ শুনিছোঁ বা প্ৰমোদ বড়ো ডাঙৰীয়াও খুব ইংগিতপূৰ্ণভাৱে এটা কথা কৈছে যে BTDৰ ৰাইজে এতিয়া বা BTRৰ ৰাইজে এতিয়া শান্তি বিচাৰে আগৰ সেই ৰক্তাক্ত পৰিৱেশ বা হত্যা হিংসা এইবিলাক নিবিচাৰে UPPLৰ চৰকাৰ যেতিয়াৰ পৰা হৈছে প্ৰমোদ বড়োৰ দিনত বোলে এটাও গুলি ফুটোৱা ঘটনা ইয়াত হোৱা নাই এজনো মানুহক কোনো গুলিয়াই হত্যা কৰিব পৰা নাই কিন্তু আপোনাৰ দিনত সেইবিলাক নাছিল মানুহ গুলি খাই মৰিছিল মানুহ ইয়াত ওলাবলৈ ভয় কৰিছিল তেনেকুৱা এটা পৰিৱেশ আছিল নিশা হ'লে কোকৰাঝাৰ একদম নিস্তব্ধ হৈছিল কিন্তু এতিয়া 11টা বজাতো ৰেষ্টুৰেণ্ট খুলি মানুহে বোলে একদম পাৰ্টি কৰি থাকিব পাৰে আপোনাৰ দিনত সেইটো হোৱা নাছিল গতিকে সেই আইন শৃংখলা পৰিস্থিতিটো আপুনি যদি আকৌ মুৰব্বী হয় তেনেকুৱা যদি আকৌ কিবা ৰক্তাক্ত পৰিৱেশ বা শান্তি বিঘ্নিত হয় তেতিয়া কেনেকুৱা হ'ব মই কম আমাৰ 17 বছৰত বড়োলেণ্ড ৰেষ্ট খোৱা মানুহটো প্ৰমোদ বড়োই আছিল আপুনিও জানে এইটো কিমান নাটক কৰিছে মই কম এজন পুলিচ বডিগাৰ্ড লৈ পেলাই দুইজন থাকিব দে সেই সময়ত প্ৰমোদ বড়োৰ লগত একজন না দুইজন আপচু প্ৰেচিডেণ্ট বড়োলেণ্ড ৰেষ্ট পুলিচ বডিগাৰ্ড লৈ পেলাই যেতিয়া বড়োলেণ্ড ৰেষ্ট ডিভাইড আছাম 50-50 এই নেশ্যনেল হাইৱে এই ৰেল লাইনত যেতিয়া নেকি বন্ধ কৰে বা হাল্লা কৰে বা আন্দোলন কৰে আপুনি ভাবেনে এই আছু আন্দোলনৰ সময়ত এই আছু প্ৰফুল্ল মহন্ত বা কোনোবা ডাঙৰ লিডাৰসকলে পুলিচ পাইছিল জানো আন্দোলন সময়ত ইহঁতে মই পাইছিল জানো আন্দোলনৰ সময়ত তো এইটো কি নাটক আমাক বুৰ্বক বনাইছে এইটোতো নাটক সেইকাৰণে কৈছোঁ এই বড়োলেণ্ড ৰেষ্ট এই প্ৰমোদ বড়ো যে হাল্লা কৰি আন্দোলন কৰি আছে এইটো পূৰা ইলেকশ্যনাৰী পূৰা নাটক কিয় নাটক কৰিলে সি তাৰমানে আপুনি ক'ব বিচাৰিছে যে আপোনাৰ দিনত অশান্তিটো প্ৰমোদ বড়োই আনিছে আপচুই আনিছে আৰু গুলি মাৰা কি মাৰা এইবিলাকতো আৰু কি ক'ম কোনে মাৰিছে এইবিলাক আৰু টিভিত কোৱা নাযায় লাভ নাই কৈ কিন্তু আপোনাৰ দিনততো গোষ্ঠী সংঘৰ্ষ হৈছে এইটো খুনি কৰিছে আপুনি ক'ব বিচাৰিছে যে মই কৰিছে খুনি কৰিছে মই যদি ক'ব লাগে ফাটি যাওঁ এইবিলাক নকবি এইবিলাক মোক নুসুধিবি বাবা মোক জাম্বা নিচিনা ভাবি আছে বুৰ্বক ভাবি আছে মোৰ দিনত গোষ্ঠী সংঘৰ্ষ হৈছে হয় কোনে কৰিছে
মই ক'ব লাগে মই নক'ম আপুনি জানে তাৰমানে জানিতো আপোনাকেতো আঙুলি টোৱাই আপুনি কিছুমান কাম কৰাইছে এই প্ৰমোদ বড়োৰ কথা এইবিলাক কথা লৈ বিশ্বাসত লৈ আপুনি মোক সুধি আছে লাভ নাই আমি জানো চব কোনে কৰিছে কোনে কৰা নাই আমি জানো এইবিলাক আজিৰ দিনত এইবিলাক কয় আমাৰ মাজত আৰু ডিবেট কৰিব বিচৰা নাই মই এইটো হৈ গ'লতো ইয়াৰ ওপৰতো বিচাৰ হৈ আছে কোনোবা জেল খাই আছে এতিয়াতো প্ৰমোদ বড়ো ডাঙৰীয়াই মোৰ লগত কালি যেতিয়া সাক্ষাৎকাৰত বহিছিল তেওঁ সেই কথাটো কৈছে যে হাগ্ৰামাৰ দিনৰ যিখিনি অশান্তি যিখিনি হিংসা জৰ্জৰ পৰিৱেশ আপুনি আমাৰ দিনত দেখিছে নেকি বোলে UPPLৰ দিনত দেখিছে নেকি সেই কথাটো তেখেতে তেনেকৈ কৈছে আপুনি কিয় কয় মোক জনাবই নালাগে মইতো গমেই পোৱা নাছিল আপুনি প্ৰমোদ বড়োৰ লগত যোৱাকালি এনেকুৱা বৈঠক কৰিছে কিয় ক'ব লাগে এইবিলাক মনে মনে থাককচোন এইবিলাক কৈ পেলাই মোক সুধিব নালাগে থাকক আপুনি চিআইডি কৰক না মই আপোনাক কিয় কৈছোঁ যে ইয়াত আপোনালোক দুজনেই দুটা দলৰ মুৰব্বী আৰু এজনে যিহেতু আপোনাৰ বিৰুদ্ধে কেইটামান কথা কৈছে মই আপোনাক সুযোগ পাইছোঁ গতিকে মই আপোনাক সুধিমতো নাই ফ্ৰেণ্ডলি আপুনি ভাল পাই মোক সেইকাৰণে কৈছোঁ জনাই দিছে ভাল হৈছে হয় মই আপোনাক সেইটো কাৰণেহে সুধিছোঁ মোৰ তাত বেলেগ কথা একো নাই তাৰমানে আৰু মই আপোনাক ইয়াৰ আগৰবাৰো কৈছিলোঁ যে আপোনাৰ দিনত ধৰক যিখিনি ইয়ালৈ পৰিৱৰ্তন আহিছে আমিতো দেখিছোঁ সেইটোতো অস্বীকাৰ কৰিলে নহ'ব মই আপোনাক এইমাত্ৰ নক'লোঁ নেকি যে আপুনি নোকোৱা কথা এটা মই কওঁ যে আপোনাৰ দিনত এনেকুৱা এইকেইটা কামো হৈছে সেইখিনিতো স্বীকাৰ কৰিব লাগিব আৰু মই আৰম্ভণিতে আপোনাক কৈছিলোঁ যে আপুনি এনেকুৱা এজন মানুহ কোনো আপুনি মানে খুব মানে বুদ্ধি বাধা কৰি পকাই জকাই আপুনি নকয় তাৰমানে যি আপোনাৰ মুখত আহে আপুনি কৈ দিয়ে এইটো ঠিক যে আপুনি এজন পাক্কা ৰাজনীতিবিদ সেইকাৰণে চাগে আপুনি তেনেকুৱাকো ৰাজনীতি কৰিব নাজানিলে এনেকুৱা হয় আপুনি কৈ দিয়ে মইতো আপোনাক সেইকাৰণে ক'লোঁ যে আপুনি এনেকুৱাকৈ কৈ দিয়ে যে মই এইবোৰ আদৰ্শবাদ বুজি নাপাওঁ মই সুবিধাবাদ বুজি পোৱা মানুহ আপুনি তেনেকৈ কোৱা মানুহ ন BTADৰ স্বাৰ্থত গতিকে সেইটোত কোনোবাই আপোনাক বেয়া পাব পাৰে কিন্তু BTADৰ জনতাই আপোনাক ভাল পাইছে যে আমাৰ অঞ্চলটোৰ উন্নয়নৰ স্বাৰ্থত তেখেতে যদি তৰুণ গগৈৰ লগত আছিল এতিয়া তেওঁ সৰ্বানন্দ সোণোৱালৰ লগত আছে গতিকে এইটো ভাল মই সেইটো কাৰণে ক'লোঁ যে আপুনি সেইটো সময়ৰ লগত খাপ খোৱা এটা ৰাজনীতি কৰিছে গতিকে আপুনি সেইখিনি পাক্কা ৰাজনীতিবিদ কাৰণে তেনেকুৱা এটা আপুনি কথা ক'ব পাৰিছে তাৰপিছতো মই আপোনাক এইটোহে ক'লোঁ যে তেনেকুৱা এজন মানুহৰ দিনতো কিছু ঘটনা ঘটিছিল যিটো আপোনাৰ এতিয়া ৰাজনৈতিক প্ৰতিদ্বন্দ্বীয়ে কৈছে অভিযোগ আনিছে মই সেই অভিযোগটোহে মই আপোনাক সুধিছোঁ আপুনি তাৰ কাৰণে মোক ভুল নবুজিব UPPLও মই থাকিলে নাথাকিব মই তাৰমানে UPPLও আজিৰ দিনত মই যেতিয়া আপুনি একটা কিবা শব্দ কৈছিল না একটা নাৱত দুইটা সিংহ নাথাকে এখন হাবিত দুজন সিংহ ৰজা হৈ নাথাকে এজনেই থাকে এইটোই চলিব মই থাকিলে সি নাথাকিব সি থাকিলে মই নাথাকিব এইটোতো চিধা কথা মোক আপুনি শেষত এতিয়া এইটো কথা কওক যে UPPLক ভোট নিদি আপোনাক এইবাৰ BTADৰ জনতাই কোনকেইটা কাৰণত মূলতঃ ভোট দিব লাগে নাই BTC বাকী ৰাইজে এইবাৰ চাই আছে চবৰে সব জাতিৰে নিজৰ নিজৰ জাতীয় সমস্যা একটা থাকে বাকী ডেভেলপমেণ্ট জাতীয় সমস্যাৰ ওপৰত আমি খুব গুৰুত্ব দিছে এইবাৰ মুঠতে কেনেকৈ বা এই জাতিৰ সমস্যাবিলাক সমাধান কৰিব পাৰে এই সময়ত আমি কেনেকৈ সহায় কৰিব পাৰে এইটো গুৰুত্ব দি পেলাই আমি বহুত কথা কৈছোঁ যেনিবা আমি নোৱাৰে কিন্তু আমি ছাপোৰ্টটো কৰিব পাৰে এইটো দিল্লী বা দিছপুৰৰ ওপৰত নিৰ্ভৰ কৰিব তো সেইখিনি ছাপোৰ্টটোৱে আমাৰ BTC-বাসী ৰাইজে বিচাৰিছে যেনিবা কোচ ৰাজবংশী বা আদিবাসী ইহঁতে জনজাতিকৰণৰ কথা সদায় আন্দোলন কৰি আহিছে ইয়াৰ ছাপোৰ্টটো আমাৰ BPFৰ পৰা বিচাৰিছে আমি দিছোঁ হয় আমি একো কৰিব নোৱাৰে কিন্তু এটা দলৰ পৰাতো ছাপোৰ্ট পাইছোঁ সেইখিনি এইবিলাক ইহঁতৰ জাতীয় সমস্যা আৰু যেনিবা বেংগলী আৰু মুছলিম সম্প্ৰদায়ৰ কথাটো আমি কৈছোঁ যে আপোনালোকৰতো মেক্সিমাম ভোটাৰৰ বিৰাট সমস্যা আছে ইয়াৰ ক্ষেত্ৰতো আমি কৈছোঁ যে আমি চৰকাৰ আহিলে আপোনালোকক আইনগতভাৱে যিখিনি সহায় কৰিব লাগে চৰকাৰ আহিলে আমি সহায় কৰিম আপোনালোকৰ যেটো ডি ভোটাৰৰ সমস্যা এইখিনি আমি কৈ আছোঁ বাকী আৰু কমন ইস্যু আছে মাটিৰ পাট্টাটো আমি সদায় কৈ আহিছোঁ যে আমি অকল বড়ো নহয় অকল বেংগলী নহয় অকল মুছলিম নহয় সবে মাটিৰ পাট্টা পাব মাটিৰ পাট্টাটো আমি কেনেকৈ দিব যিসকল মানুহে বহুত বছৰৰ পৰা চৰকাৰী মাটিটো কব্জা কৰি পেলাই খাজনা দি পেলাই খেতি কৰি পেলাই খাই আছে চৰকাৰী মাটিৰ ওপৰত চৰকাৰে কোনোবাই যদি খেতি কৰি পেলাই খায় 5 বিঘা হওক 1 বিঘা হওক ইয়াৰ ওপৰত চৰকাৰত খাজনা দিয়ে ফাইন বুলি কয় এইটো ফাইনটো দি পেলাই
ইহঁতে খেতি কৰি পেলাই খায় এইবিলাক মানুহক আমি মাটিৰ পাট্টা দিম বুলি কৈছে এতিয়াতো মাটিৰ পাট্টাটোক লৈতো এটা ৰাজনীতি হৈ আছে বিটিআৰ আচলতে 6 শিডিউল আৰু এফালে আপোনাৰ ট্ৰাইবেল বেল্ট এণ্ড ব্লকৰ কথা উচ্চাৰিত হৈ আছে যেটো কাৰণে বিজেপিৰ লগত ইউপিপিএলৰ বা আপোনালোকৰ আন ৰাজনৈতিক দলৰো মানে আপোনালোকৰো অকমান এটুক লৈ সংঘাত হৈছে নাই আমাৰ মাটিৰ পাট্টাটো কোৱাটোতো যেনেবা আগৰ 2020ত বিজেপিও কৈছিল ইউপিপিএলও কৈছিল কিন্তু বিটিচিত মই দেখা নাই কেনেকুৱা মাটিৰ পাট্টা দিছে দি ক'ৰবাত যদি দিছে মই ক'ব নাযাওঁ কিন্তু ৰাজহুৱাভাৱে এনেকুৱা মাটিৰ পাট্টা দিয়াটো মই দেখা নাই মই আপোনাক খুব একদম পোনপটীয়াকৈ কৈছোঁ যে মুখ্যমন্ত্ৰীৰ এইকেইদিনৰ নিৰ্বাচনী যিখিনি প্ৰচাৰ তাত তেখেতে এটা বাক্য খুবকৈ কৈছে যে ইয়াত কোনো দ্বিতীয় শ্ৰেণীৰ নাগৰিক হৈ থাকিব নালাগিব ইয়াত বাকীবিলাকে যিখিনি সুবিধা পাইছে প্ৰত্যেকটো জাতি জনগোষ্ঠীৰ মানুহে সমানে অধিকাৰ পাব লাগিব মুখ্যমন্ত্ৰীৰ সেই কথাটোত এটোৱেই প্ৰতিফলিত হৈছে যে বিটিআৰত একাংশ মানুহে বহুতখিনি সা সুবিধা পাই আছে কিন্তু আন একাংশ মানুহে সেই সা সুবিধাৰ পৰা বঞ্চিত হৈ আছে নাই এইটো ৰাজনীতিত ক'ব পাৰে ৰাজনীতিত চব ক'ব পাৰে বঞ্চিত হৈ আছে নে নাই আচলতে মই এইটোৱে ক'ম ৰাজনীতিত চব কিছু ক'ব পাৰে আমাৰ বিটিচি চুক্তিত হয়তো ইয়াত 1 নম্বৰ 2 নম্বৰ এনেকুৱা চিটিজেনশ্বিপৰ কথা নাহে 2003 চনৰ 10 ফেব্ৰুৱাৰীলৈকে যিসকল আছে সবেই বিটিচিৰ বাসিন্দা বুলি কৈছে এইটো চুক্তিৰ কথা সবেই জানে এইটোকে বেছ কৰি পেলাই আমি কৈ আছোঁ যে মাটিৰ পাট্টা এইটোকে বেছ কৰি পেলাই সবকে মাটিৰ পাট্টা দিয়া হ'ব কোনোবা মুছলিমে বা কোনোবা ৰাজবংশীয়ে সাংবিধানিকভাৱে আজিৰ দিনত বিটিচিত জীয়াই থকাৰ ক্ষেত্ৰত যিখিনি অধিকাৰ পাই আছে ইয়াত আপুনি আঘাত দিব নালাগে সেইটোৱে ইয়াত কোনোবা বেছি পাইছে কোনোবা কম পাইছে এনেকুৱাটো হোৱা নাই আপোনাৰ জীয়াই থকাৰ অধিকাৰৰ ক্ষেত্ৰত আপুনি কিবা আঘাত পাইছে নেকি আঘাতটো পাইছে বুলি কৈছে যে মাটি ইয়াত কিনিব নোৱাৰে মাটি নামজাৰি কৰিব নোৱাৰে এইটো 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 নকবি মই কোৱা নাই এইটো আপুনি স্বয়ং মুখ্যমন্ত্ৰীয়ে কৈছে দে ক'ব দিয়ক মাটি কিনিব নোৱাৰে বা মাটি বেচিব নোৱাৰে এইবিলাক এনে এইটো ৰাজনীতিত কয় মই কৈছোঁ ৰাজনীতিত কয় বিটিচি 6 শিডিউলত আপুনি কাৰ্বি আংলং হওক বা ডিমা হাছাও হওক বা মিজোৰামত যিখিনি কাউন্সিল আছে মেঘালয়ত যিখিনি কাউন্সিল আছে ইয়াত ট্ৰাইবেলৰ মাজতহে কিনা বেচা হয় এইটোতো সাংবিধানিক দিয়া অধিকাৰ এইটোহে যেনেবা জেনেৰেল মানুহ ভিতৰত কিনা বেচা হয় ট্ৰেন্সফাৰ হয় ৰেজিষ্টাৰ হয় এইটোতো কিন্তু আপুনি এইটো ৰাজনীতিত কয় সবে এইটো ভোট বেছি পাব লাগে না জেনেৰেল মানুহৰ মানে মুখ্যমন্ত্ৰীয়ে ভোট বেছি আশাতহে সেইটো কথা কৈছে তাৰমানে তো কি তো আপুনি যিটো অধিকাৰ দিছে এইটো অধিকাৰৰ ওপৰত আপুনি আৰু কি ক'ব আৰু এই ভিচিডিচিৰ ক্ষেত্ৰত মুখ্যমন্ত্ৰীয়ে যিটো কথা কৈ আছে ভিচিডিচিটো এনেকুৱাৰে এইবিলাক কৈ লাভ নাই ৰাজনীতিৰ ক্ষেত্ৰত চবে ক'ব পাৰে না ভিচিডিচিটো সঁচাকৈ কি বিটিআৰত বৰালি মাছ হয়নে নহয় তাৰমানে এইবিলাক মাছ তাছ বুজি নাপাওঁ মই ভিচিডিচিটো হ'ল আমাৰ 6 শিডিউলত বিটিচিত মানে পঞ্চায়ত যেহেতু নাই এইকাৰণে আমি সকলোৱে আলোচনা বিলোচনা কৰি এনেকুৱা আমাৰ পইচাবিলাক যাতে গ্ৰাছৰুট লেভেললৈকে যাতে যাব পাৰে নহ'লে কাৰ্বি আংলং ডিমা হাছাওৰ চিষ্টেমটো কি জানে একজন ইএম মানে হিয়ে অল ইন অল এই সমষ্টিত একজন এমচিএলএ মানে হিয়ে অল ইন অল আৰু কোনো তলতো নাই ওপৰতো নাই এনেকুৱা তো আমি সেইটো বিচৰা নাই এনেকুৱাটো নহ'ব যেনিবা মই একজন দেৱৰগাঁও সমষ্টিৰ এমচিএলএ হ'ল মোৰ থলত আৰু কোনো মানুহ নাই মই অল ইন অল আই যদি ঘৰ দিব লাগে ময়ে দিম কিবা যদি চেংচন কৰিব লাগে ময়ে দিম এনেকুৱালৈকে মই সীমাবদ্ধ ৰাখিব বিচৰা নাই আমাৰ বিটিচিত পঞ্চায়ত লেভেলত যেনেকৈ পইচা যায় এই লেভেলত আমি এইটো কৰিব লাগিব বুলি এই ভিচিডিচিটো আমি বনোৱা হৈছে এইবিলাক কোনোবা শিঙি মাছ কয় না বৰালি মাছ কয় এইবিলাক বাদ এইবিলাক মুখ্যমন্ত্ৰীটো কৈছে যে পইচা দিওঁ আমি পইচা দিয়ে দিল দিয়ে ইয়াত আকৌ ভিচিডিচিয়ে বৰালি মাছ হৈ গিলি পেলাই সৰু মাছবিলাকক এইটো কোনো সুযোগেই নাপায় সৰু এইবিলাক কিবা সৰু হ'লেও যাতে সুবিধা পায় এইকাৰণে ভিচিডিচি ৰাজনীতি তাৰমানে ৰাজনীতি আৰু কি ক'ম আপুনি জানে কাৰ ভোটটো বেছি টানিব লাগে কি কৈ পেলাই এইটোতো চবেই কৰিব এইবিলাক গোটেই দিশखौ যদি सालिजारि खालामनानै नायो रायजो राजाफ्रा आरो परबर्ती समाव 1 मासल'सै मानोना फैगौ इन्टार सेसनाव हेमन्तआ थांसिगोन 26आव
बुंनो थाङोब्ला आसामाव ओरैबायदि मोनसे आयेन दङ आर्टिकेल 244A बे खोथाखौ होनोब्ला एसे बहलायनानै होननांगोन दे जोंहा रायजो मोननायनि मोनसे चान्स दं मानोना बे 125 दा एमेन्डमेन्टखौ मोनसे जयै लिरफामलायनायनि मोनसे सम फैदों थारमाने बे फारिलाइखौ जे 125 दा जे एमेन्डमेन्ट 6 सिडुलखौ मोनसे लिरफामलायनाय पाब्लिक रिप्रेजेन्टेटिभ सरकारनि नेतृत्वफोरजों मोनसे लिरफामलायनाय जागोन आरो बेखौ ट्राइबेलफोर नङाब्ला बे जिनिसखौ फाइनाल खालामनो हाया दा बे चान्सआव जोंहा मोनसे चान्स दङ नोंथांमोना मिन्थिना मिन्थिया जोंनि 6 सिडुलनि जाय लिरगिरि रेभारेन्ड जे निकोलास महन राय बिथाङा गपिनाथ बरदलैनि टाइमाव ड्राफ्टिं कमिटि चेयारमेनमोन गपिनाथ बरदलैया आरो बिथांनो दायथ' होनाय जादोंमोन 6 सिडुल संबिधानखौ लिरनो दा बाथ्राया जाहैबाय 6 सिडुला एरखम जिनिस ट्राइबेलफोरनि बे जिनिसा लागु जादों 1952 निफ्रायनो खासि जयन्तिया गार'हिस लाइ मारा लुसाइ बेफोरनि स्टेटासा 1952 नो मोनदों 6 सिडुलखौ मोनखांनायनि उनाव जेब्लानाखि बिसोरो सानबाय जोंनि 6 सिडुला साफिसियेन्ट नङा अब्ला जे 6 सिडुल लिरग्रा रेभारेन्ड पास्टर जे निकोलास महन रायआ खासिया जयन्तिया गार' हिल्सनि जे लिडारफोर दङ माहारियारिफोरनि जे दैदेनगिरिफोर दं बिथांमोनजों सावरायबाय जे सावरायनानै 6 सिडुलनि जे मोननांगौ आं लिरनाय 6 सिडुलनि जे मोननांगौ नोंथांमोना बेखौ मोनजोबबाय 6 सिडुला काउन्सिलनि गोजौआव जेबो आरो पुरस्कार होनो हाया बा मोन्थाय होनो हाया दा बिथांमोना होनदों ओहो जोंनोथ' बेजों थोआ रायजो नांगौ दा बिथाङा फोरोंबाय रायजो नांगौब्ला नोंथांमोना खनसेबार वे बेखौ सोलायनांगोन मानोना आर्टिकेल 2 मोनसे जाति कमिउनिटि बेसिसआव गार' राभा तिवा खासि जयन्तियानि नामाव मालाबाबो गोदान रायजो दाया जेब्ला बिथांमोना बे जिनिसा क्लियार जायो 1970 आव बिथांमोना नमेनक्लेचारखौ सोलायनानै मिनिंफुल मेघालय नामै बिसोरो प्रजेक्ट खालामखांनायनि उनाव 2 बोसोरनि उनाव फुल फ्लेजेड स्टेट बिथांमोना मोनो गेजेरा थाबाय 2 बोसोराव अट'नमास स्टेट आरो बिनि उनाव फुल फ्लेजेड स्टेट जाहैबाय बुंनो थाङोब्ला आसामाव ओरैबायदि मोनसे आयेन दङ आर्टिकेल 244A बे आयेनखौ फल' खालामोब्ला जों रायजो मोननाया ओरैखम गोरलै मानोना गुबुन स्टेटआव बे गैया ट्राइबेलफ्रा जुदि मेजरिटि एलेकायाव कम्प्राइजिं एलेका जुदि थायोबा बेखौ आसाम सरकारा अट'नमास स्टेट दाना होनांगौ होननानै लिरनाय दङ बे बेंगलावबो गैया गुबुन स्टेटआवबो गैया भारतनि खुनु जायगायाव गैया दा ओंखायनो जों होनदों जे बिथांमोना मानो नमेनक्लेचारखौ सोलायनांगौ जों होनाखै बड'लेण्ड डिमान्ड आन्दलना भुल जादों थारमाने जोंहा 2003 नि सिगां जोंहा जेबो स्टेटास गैया ट्राइबेल हिसाबै उपेन्द्रनाथ ब्रह्म टु हाग्रामासा 2003 बे डिमान्डआ थिगैनो दं जोङो 6 सिडुलखौ मोननो थाखाय बा बे एरेन्जमेन्टसिम सफैनो थाखाय जोङो सिडुलखौ नांगौनि जुनै जोङो 2003 सिम आन्दलन खालामदों मोनबाय 6 सिडुला बिनिफ्राय जेबो होनो हाला नोंसोर थांदो दिल्ली आर्टिकेल 2 नि अनुजायै फल' खालामदो दा थिग बे रोखोमै मेघालय रायजो जानायजों लोगोसे बिथांमोननि 6 सिडुलाबो मोनथामबो दं गोमाबाय नामा दिनैनि दिनाव गोमायाखै जोंनाबो जुदि 2003 नि उननिफ्राय 6 सिडुल मोनखांनायनि उनाव नमेनक्लेचार आरो वेखौ जुदि सोलायोमोनब्ला जों दिनै रायजोखौ मोनबायमोन मानोना जोङो 6 सिडुलखौ फोजोबनो हाया ट्राइबेलफोरनि रैखा कबच होमब्ला जोङो 6 सिडुलबो नांगौ रायजोबो नांगौ होमब्ला मेघालयनि बादि सेम कनसेप्टआव थांनांगौ रायजोबो नांगौ काउन्सिलबो नांगौ डाबल एडमिनिस्ट्रेटिभ नंगौना नङा बिथांमोननि मानसियानो सालायगासिनो दा ओंखायनो जों होनबोबाय थादोंमोन जे 2003 निफ्राय वे आरो कनसेप्टआ चेन्ज जानांगौ मानोना जोङो 6 सिडुलखौबो नांगौ रायजोबो नांगौ होमब्लाथ' लामा दंसेल' दा जोङो ओंखायनो बड'लेण्ड दा गोदानै जायफोर बिनो थांगासिनो दं बिगासिनो दं बिथांमोनखौ बुजायनो सेस्था लाबाय थादोंमोन जे बड'लेण्ड रायजोसो नांगौ होननानै बिथांमोना होनदों जे जोंनि 6 सिडुला थोआ थिग আছে बिनि मानिया मा जाखो जोंनो 6 सिडुलखौ थोआ 6 सिडुलखौ नाङा जोंनो बड'लेण्ड रायजो नांगौ होननाय माने बे डिनाउन्स जादोंना जायाखै नाङा होननाय मानेथ' डिनाउन्स दाना 6 सिडुलखौ डिनाउन्स खालामनो नागिरबाय नाङा मानोना नोंनि स्टेटासा बड'लेण्ड रायजो बिटिसि काउन्सिल बिटिआर रिजन बिदि मोनथाम नाम फैगोन नामा जोंनि रायजोनि नमेनक्लेचारा बिदिथ' फैया बड'लेण्ड स्टेटल' नामै फैगोन होमब्ला बे जेनेरेल काउन्सिल जानो जेनेरेल स्टेट जानो थांगासिनो दंना गैया दा ओंखायनो जों बार बुजायबोबाय थादोंमोन जे जिनिसा जोंनो 6 सिडुलबो नांगौ रायजोबो नांगौ होमब्ला जोङो वे आर कनसेप्टआ सोलायनांगौ जायनि जुनै जोङो गेजेराव उदियासलखौ फिसाब खालामदोंमोन बेहाय नाना रोखोम क्लेस जानायनि सम्भावनाखौ गोदोनि जाथायफोरखौ लानानै पाब्लिक रायजो राजाफ्रा गोसोखांबाय थानायाव जोङो लास्टलि मोनबाय हिस्टरिकेल लेगेसि थानाय डुवार्स दा बे डुवार्सनि नामै जोङो नैबे 6 सिडुलनि 125 दा एमेन्डमेन्टआव जुदि बिटिएडिनि जायगायाव नोङो बिटिसि डुवार्स बा डुवार्स बिटिसि दोनोबा बेयो 6 सिडुलनि भारा 20 नि फारिलाइयाव हाबैसिगोन 6 सिडुल संबिधानाव अब्ला नोङो डुवार्स बा नोङो उदियासल सोदोबखौ फिकाप खालामनानै बे सोदोबा संबिधानाव हाबखाबाय नालाय इनक्लुसिभ भाबै
मानोना बे उदियासल सोदोबाथ' ट्राइबेल सोदोब नङा ट्राइबेल सोदोब नङा उदियासल सोदोबा ट्राइबेल माने मा उदियासल माने जे दिशाजों साना ओंखारो बेखौहाय सानराइजिं स्टेट होनो बा उदियासल होनो उगना उदयगिरि बे सोदोबा जाबाय इनक्लुसिभ सोदोब दुवार सोदोबा ट्राइबेल सोदोब नामा दुवार सोदोबाथ' ट्राइबेल सोदोब नङा दा बेबादिसो भारत सरकारा 1956 नि थ्रु एसआरसि खौ गाइडलाइन होदों जे इनक्लुसिभ सोदोबै लेंगुइस्टिक बेसिसआव रायजो दानायनि प्राधान्यखौ होदों जायनि जुनै आबर थाबर नोङो बियालासे अरुणाचल नामै लानांदों खासिया जयन्तियानि नामै बियालासे नोङो मेघालयनि नामै लानांदों लाइमारा लुसाइफ्रा नोङो मिज'राम लानांदों हा दा बेबादि ओंखायनो जोङो नुबाय थादों इनक्लुसिभ सोदोब जे सोदोबा गत्ते जाति भाषाखौ ज' लाफानानै इनक्लुसिभलि जोङो दिल्लीयाव प्रजेक्ट खालामनो हागोन बे जिनिसा एक्सेप्ट जागोन रायजोखौ दाया नङा दाबो दायो फैगौ मदि थानाय पिरियडआवनो 7था गोदान रायजो जानो थांगासिनो दं दा जों बेखौनो नुबाय थादों जोंहा मोनसे चान्स दं 125 दा एमेन्डमेन्टनि थ्रु जुदि जोङो बेवहाय जों होनाखै जों दुवार्स डिमान्ड खालामाखै दुवार्सखौ सोजानो लुबैदोंलै हारे उदियासलखौनो सो बा बिनि माबा मोनसे अल्टारनेटिभ सोदोबसो अब्लाबो जोङो बे इनक्लुसिभ सोदोबजों थांनानै जोङो आलादा रायजोखौ दाबो मोननो हायो दा बेखिनि खावलायनाय गतै दिगखौ जोङो सालिजारि खालामनानै लायो नायो रायजो राजाफ्रा आरो परबर्ती समाव 1 मासल'सै मानोना फैगौ उइन्टार सेसनाव हेमन्तआ थांसिगोन 26आव चिफ मिनिस्टार हेमन्तआ देरहाब्लासो थाबाय देरहाब्लाथ' थांबाय बिनि सिगांनो बिटिआरखौ माने 125 दा एमेन्डमेन्टनि थ्रु बिथाङा सोसननो खायदा लागासिनो दङ अमित शाहबो बिथांनि फेभाराव आरो जुदि बे जामारोबा जोङो अराय टाइम जे जोङो कम्प्रिहेन्सिभ फाइनाल सल्युसन दिनैनिफ्राय रायजो नांला होननाय बिटिआरनि क्लजफ्राबो संबिधानाव हाबफाजोबनोसै अब्ला जोङो थैस' थांस' बर'फ्रा मालाबाबो रायजो मोनला दा ओंखायनो जों होनदों बे जिनिसा मोनसे सावरायनाय मोनसे मेल खुंनांगौ जोंनियाथ' जोङो मेम'रेन्डामखौ अपेन फर अल नोंथांमोननोबो हरगोन आङो प्रसार खालाम दा बिथांमोननि मेम'रेन्डामाव मा दङ जों जेबो मिन्थियाब्ला बिथांमोननि आन्दलन बा बिसोरनि मुभमेन्टआव सोर पाब्लिकआ सापर्ट होगोन बेखौथ' सावरायनायनि बाथ्रा दं मानोना मोनसे दल सोंहरथिनिल' नङा बे बिटिसिआ 125 दा एमेन्डमेन्ट बिलआ आरो बिटिआरआ इनसार्ट जायोबा आसामहा रैखा कवच दं आरो जुदि बिटिसिआ थायोबा रायजो मोननायनि लामा दं मानोना बिटिआर एग्रिमेन्टआ बे जाहैबाय नोंना आसामनि फेभारनिसो बर'नि ट्राइबेलफोरनि फेभारनि नङा आरो लास्टलि मोनसे खोथा आङो होनलांबावनोसै जुदि जोंनि रायजो राजाफ्रा बिटिआर एग्रिमेन्टखौ जुदि थगायनाय होननानै सानना लाबायब्ला बा बेयो मोनसे गाज्रि रोखोम एफेक्ट जागोन होननानै नुहुरबायबा अब्ला बेखौ उइदिन दि 1 मान्थनि गेजेराव जेरैहाय जेनेबा जायफोर सरकाराव दङ 28टा देरहानानै दा सरकाराव दङ मेजरिटि बेखौ एसेम्बलियाव मोनसे स्पेसियेल माबा सेसन लिंहरनानै मानोना जोंनि बिटिसिआ आयेन दानो हायो आयेन गासिबो प्रनयन खालामनो हायो नङा होमबा सेल्फ गभार्नेन्स नालाय जोङो नटिफाइड खालामनांगौ जे दिनैनिफ्राय जोंनो बिटिआरखौ नांला जोंनि आगोलनि नाम बिटिडिखौनो प्रजेक्ट खालामफिननांगौ होननानै बेखौ गभर्नरनि थ्रु नटिफाइड खालामनो हायो नाम सोलायनाय गामि दानख'नाय दारननाय सोसननाय गासिबो 6 दलनि मालिकआ जाहैबाय गभर्नर बेखौ पार्लामेन्टआव बिल फुटाब खालामनाङा 6 दलनि मालिकआ जाहैबाय गभर्नर जायनि जुनै हेमन्त बिश्व शर्मा मामा भागिना प्रमद बाबु मोना बे एग्रिमेन्टखौ गभर्नरनि थ्रु नटिफाइड खालामना लाबाय मानोना गभर्नरआ संबिधानिक मानसि बे नटिफाइड खालामोब्ला नोंथ' लिरनानै फैबाय ना लिरथारनांगौ नों गभर्नरनि अर्डार दा बे जिनिसखौ फोजोबनोब्ला नोंथांमोना जेसेबां सिगनेटरिसफोर दङ बिसोरबो थाफानांगोन जुदि बिटिआरआ बर' हारि ट्राइबेलनि खहा खालामनो नागिरदोंब्ला उइदिन दा मासनि गेजेराव क'क्राझार एसेम्बलियाव बिटिसिआव रेजलिउसन लानानै बेखौ पार्मानेन्टलि रुट आउट खालामनो हायो बिटिआरखौ आरो बे आगोलनि नामानो फैफिनगोन नङाब्ला मा जागोन पावाराथ' 5 बोसोरसोनिल' मोनसे इलेक्टेड गभर्नमेन्टआ खय बोसोर थायो 5 बोसोर बिनि उनाव हेमन्तनि बिजेपि बिटिसिआव फैबायलायनो बे बिटिआर सोदोबा फैफिना नोंथाङा माबोरै होबथागोन आरोबाव नोङो हरै बिपिबा सरकार फैफिननोलाय बिटिसिआ फैफिनगोन मानोना जुदि नों बेखौ पार्मानेन्टलि जुदि सल्युसन खालामा अब्ला पावार चेन्ज आफ्टार 5 इयार्सनि उनाव बिटिआर फैफिनगोन बिटिआर फैयोब्ला बिटिआर क्लज मथे खामानिया जागोन आबार नेक्स्ट 5 इयार्सनि उनावहाय जुदि बिटिसि फैयोब्ला बिटिसिनि क्लज मथन जागोन दा बे सिन्था खालामनांगौनि बिराद दरखार जाबाय ओंखायनो रायजो राजाफ्रा बुजिनो जोङो सेस्था खालामो जोंखौ गाज्रि मोनग्राबो दं गोबांनो मोजां मोनग्राबो दं साफा सानै खिन्थु बे बेक्तिगत नङा जों जिनिसखौ सालिजारि खालामना नायजानो लुबैदों मानोना बेक्ति स्वार्थनिफ्रायबो जाति हारि थामोनथायासो देरसिन मानोना जों गोदोनिफ्राय थगायजाबोबाय गंगार हाजोनिफ्राय लानानै सिखना जाहार नौनोगोर ओमफ्राय नोङो डिमापुर कासपुर गासिबो रायजो थायो सेजायो दाननोसैनि उनाव बेसे सेजाबावनो 21st सेन्सुरियावबो जों सेजाबावनोसै नामा थगायजाबावनोसै नामा
ओंखायनो सम फैबाय गोरों गोराफोर मेला दङ सालिजारि खालामनायनि सम फैबाय मानोना जै जुदि फारिलाइया 125 दा एमेन्डमेन्टआ डिसेम्बराव फाइनाल जाबाय बेखौ आरो सुद्रायफिननायनि 50-100 बोसोरनि उनावबो हयथ' चान्स मोना जानो हागौ अब्ला जोंनि अबस्था मा जागोन बै 1983 दशकनि जे टाइमाव 80 दशकआव जोंहा जेबो स्टेटास गैयामोन जेनेरेल काउन्सिलाव जों थाबाय थानांसिगोन ओंखायनो खावलायनाय आरो अनेक खोथा दंबावोमोन परबर्ती टाइमाव नोंथांमोना सावरायबावगोन जेखिजाया बेखिनि होननानै आंनि बिबुंथिखौ दोनथ'नाय जाबाय धन्यबाद